হাই এভৰিৱান, গুড মৰ্ণিং। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল আৰু মোৰো খবৰ ভালেই বাৰু। আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি গৈ আছোঁ চানডুবি ফালে, এখন পিকনিক প্লেচ আছে, শুনিছোঁ বহুত ধুনীয়া আৰু মই আজি ফাৰ্ষ্ট টাইম গৈ আছোঁ। বলকচোন মোৰ লগত। আৰু দেখিছেনে এয়া শাল গছৰ মাজে মাজে চাৰিওফালে শাল গছ। আৰু ৰাণী খামাৰ বুলি এখন পিকনিক প্লেচ আছে, তাতে যাম। তেনেহ'লে ব'লক আমাৰ লগত। আৰু আজিৰ ভিডিঅ'টো মই ভইচ ৰেকৰ্ডে দিয়ে আৰম্ভ কৰিলোঁ। ঘৰত কিছু কাম চলি থকাৰ কাৰণে ঘৰৰ পৰা ষ্টাৰ্ট কৰা নহ'লে। আৰু আমি ইয়াত অলপমান ফটো চটো উঠোঁ বুলি ভাবিলোঁ। এয়া আৰু আহি আৰু চাহপাত বাগান দেখা পালোঁ আৰু তাতে ফটো চটো অলপমান উঠিলোঁ। চবেই ফটো উঠাত বিজি আৰু পূৰা। আৰু এইবিলাক চব মোৰ ভণ্টি। আমি ৰাণী খামাৰ পামেই আৰু দেখিছেনে চাৰিওফালে সেউজীয়া, অকল সেউজীয়া পৰিৱেশ। আৰু এনেকুৱা পৰিৱেশত মাজে মাজে আহি ভালো লাগে নহয়নে? আৰু মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ, বহুত ভাল লাগিছে আহি। আৰু ইয়াত আমি ৰাণী খামাৰ পালোঁহি আৰু ওচৰতে এইবিলাক ৰিজৰ্ট আছে। এয়া দেখিছেনে, ইয়াতে আমি আহিছোঁ। এয়া চাৰিওফালে পানী আৰু বালি। এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। এয়া আমি আহি পালোঁ আৰু এতিয়া অলপমান কিবা খাই লওঁ। আমি ঘৰতে সকলোখিনি বনাই লৈ আহিছোঁ। আৰু আহি চাবচোন একবাৰ, বিৰাট ভাল লাগিছে আহি। আৰু এয়া খাই লৈ আৰু পূৰা পানীত গা চা ধুম বুলি পূৰা প্লেনিং বনাই আহিছোঁ। হাজবেণ্ড আগত আহি পাইছে, সেইকাৰণে গম পাওঁ আৰু সকলোখিনি কথা। আৰু পানীটো বেছি দ নহয় আৰু পানীটো বহুত চাফা, মানে তলত বালিখিনি পূৰা ধুনীয়াকৈ দেখা পায়। আপোনালোকে ভিডিঅ'টোত লাষ্টলৈকে চাই থাকিলে দেখা পাব আৰু। এয়া আমাৰ উদয়ক দেখিছেনে, ই মানে পানী বালি ইমানেই ভাল পায় নহয়। আৰু কোনে কোনে আহি পাইছে কমেণ্ট কৰি জনাব, ভাল লাগিব। এয়া উদয়ন আৰু মই। এইয়া উদয়ন পুৰা পানীত নামাই দিছোঁ।
এয়া পোৱালিকেইটাক দেখা পাইছেনে? ইমান কচু পোৱালিকেইটা আমাৰ পুৰা পানীত নামি বালি খেলিব ধৰিছে। এয়া আমি পুৰা পানীত গা ধুব ধৰিছোঁ আৰু মই এনেকুৱা পানীত কেতিয়াও গা ধুই পোৱা নাই জানেনে, পুৰা ফাৰ্ষ্ট টাইম আৰু পুৰা ফুল এনজয় কৰিছোঁ। মানে ভাল লাগিছে আৰু পুৰা আহি, আৰু বিৰাট ভয়ো লাগিছিল যিহেতু কোনোদিন পানীত মই নামি পোৱা নাই এনেকুৱা। চাৰিওটাও পুৰা আমি হাঁহি হাঁহি পাগল হৈ গৈছোঁ। আৰু ওচৰৰ গাঁৱৰ মানুহবিলাকো গা চা ধুব আহি আছে। আৰু টিকলিয়ে মোক কৈ আছে, তুমি চেনেল খোলা ন মামী, ইউটিউব চেনেল খোলা ন। তাৰপিছত মই এনেই তাইক ধেমালি কৰি সুধি আছোঁ আৰু ভাল হৈছেনে নাই। তাই কৈছে হৈছে। আৰু এতিয়া আমি লাহেকৈ গা চা ধুই ল'লোঁ আৰু ইয়াত আম চাম কাটি লৈছোঁ পুৰা টেঙা হাৱাত ভিজি। আৰু ইয়াত মাংস ভাত এনেকুৱাকৈ অলপ বনাই লৈ আহিছোঁ। এতিয়া খাই লৈ লাহেকৈ যাম আৰু ওচৰতে এখন পিকনিক প্লেচ আছে, লগালগি বেছি দূৰ নহয় বাৰু। আমি কল বুলি আছে তাতে যাম। এনেই আহিছোঁ যিহেতু ওচৰতে কাৰণে চাই যাম বুলি ভাবিছোঁ। আৰু ইয়াত টিকলি ভাত খাই আছে। পিছফালে পৰিৱেশটো আমি এতিয়া ভাত খাওঁ আৰু ৰাণী খামা আহিছিলোঁ, বহুত এনজয় কৰিলোঁ, ভাল লাগিল। আৰু ঘৰতে সকলো বস্তু বনাই আনিছোঁ আমি। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিব। এয়া কৈছিলোঁ যে ৰাণী কৰ বুলি এখন পিকনিক প্লেচ আছে, এয়া গৈ আছোঁ। আৰু ইয়াতে টিকেট কাউণ্টাৰ আছে, চবৰে 10 টকা কৰি লয়। ইয়াতে এনেই চাব লগা কাৰণে ঝৰ্ণা এটা আছে। আৰু ইয়াতফালে ঝৰ্ণা বলকচোন তেনেহ'লে অলপমান ওপৰত লৈ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাইছোঁ তেনেহ'লে, তেতিয়ালৈ বাই বাই। আৰু কমেণ্ট কৰি জনাব নাপাহৰিব ভিডিঅ'টো কেনে পালে আপোনালোকে। আৰু ইয়াত ফটো দুখনমান দিছোঁ, চাব দেই। আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব।